নমস্কাৰ ওয়েলকাম টু আসামিজ ভয়েস ভিডিওটো অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই যাব মই আহি পাই গ'লো ইয়া এইফালে যাম নাই ৰ ফোন এটাকে কৰি লওঁ তালৈ হেল্ল' অঁ মই আহি পালোহি আগবাঢ়ি আছোন অলপ হেল্ল' পালেহে নেকি ৰ মই গৈছোঁ এইটো বহুত দেৰি গৈছে দেই অঁ এইটো আহিছে ইমান দেৰি কৰিলি তই সেইবিলাক বাদ দে চাইকেলত উঠিছে নামিছোঁ ৰ আৰু ভাইকে ধৰি লওক ভাবিলে খাই বহুত দেহা লাগিছে অকণ বহি লওঁ বৈ এপাক আমাৰ গাঁওখন দখৰা হ'ব আৰু নামঘৰত ভাওনা বাবে কাম চলি আছে সেয়াও চাই আহিম বৈ দুইটা ঐ পৰহিলেতো ভাওনাখন হ'লেই ভাওনাততো তোৰে মোৰেও যুদ্ধ আছে ভাওনাখন ভাল কৰিব লাগিব ৰাইজেও চাই ভাল পাব লাগিব যুদ্ধবিলাকো আমি অলপ ভাল কৰিব লাগিব অঁ ঠিকে কৈছ অকণ যুদ্ধ দৃশ্যকণ ভাল কৰিব লাগিব নহ'লে অলপ ৰিহাৰ্চেলকৈ কৰি লওঁ ঠিকেই ৰিহাৰ্চেল কৰাটোৱে অলপ ভাল হ'ব এই জেৱা সতি দুডাল ঘালি আনকৈ যা বেছ তন্দে সেই হওক পলম নকৰিবি বেষ্ট এণ্ডে ঐ কেলে ৰখালি কচোন সেই মানুহটোতে কাজিয়া লাগি আছে ৰ কাজিয়াখন লাগি যা ঐ তই লোকৰ কাজিয়া মাজত নোসোমাবি দেই এই কাজিয়াখন লাগি আছে চাই দিব পাই নেকি ভাঙি থওঁ ঐ ৰ দাদা কাজিয়া নকৰিবা দিনটো পৰি কাজিয়া কৰা ভাল কথা নহয় নহয় আমি ক'ত কাজিয়া কৰিছোঁ আমি ক'ত কাজিয়া কৰা দেখিলো তই দাদা ভয় নাখাব মই পুলিচত নিদিওঁ নহয় সঁচা কথাটো কৈ দিয়ক কেলে কাজিয়া লাগি সেইটোৱেতো আমি ক'ত কাজিয়া লাগিছে দাদা আপোনালোকে এয়া কাজিয়া কৰা নাই নি ঐ এতিয়া এনেহে মাৰ খাব যাওঁ মই ইয়াক মাতি লৈ আহোঁগৈ এই আমি ক'ত কাজিয়া লাগিছোঁ আমি ভাওনা ৰিহাৰ্চলে কৰি আছোঁ তোক মই কৈছিলোঁ নাই দাদাহঁতে কাজিয়া নালাগা বুলি হা হা মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিব আপোনালোকে ৰিহাৰ্চেল কৰি থাকক এই মানুহবিলাক আৰু দেই আমাৰ ফান্দিৰে ৰিহাৰ্চেলো কৰিব নিদিয়ে হয় দেই ঐ বিশা তোৰ ছাগলী বান্ধিবি দেই মোৰ বাৰীত সোমাই নহ'লে চব চব্জি নষ্ট কৰি দিছে কি বলছি তোর গরু তার ধান খাইছে মই তোকে কিবা বলছি নেকি ঐ চা মই এইবিলাক নেজানো তই ছাগলী বান্ধিলে বান্ধিবি মই নাই জানে তোর গরু বানিবি নহলে পিটবে তোর গরু তাও মই বিহারা বাজার মে বিক দিবে আজিৰ পৰা যদি তোৰ ছাগলী মোৰ বাৰীত সোমায় তোৰ ছাগলী মই কাটিম অঁ এই দাদাকেইটাও দেখোন ৰিহাৰ্চেল কৰি আছে ৰচোন ৰখি অকণ চাওঁ হ'ব ৰ অকণমান দেৰি ৰৈ চাওঁ তোক মই ভালে ভালে কৈছোঁ নহ'লে তোক মই কে করবে তুই মুখে তোক মই নহ'লে আমার দিকে গাঁও মে যাবে তোকে কাটবো আৰু তোক মই চাই থাকিম এই দাদাহঁতে বচনকেইটা ভালছে ক'ব পৰা নাই আছোন আমি ইয়াক শিকাই থওঁ বৈ দাদা আপুনি বচনখন ভালছে ক'ব পৰা নাই মই শিকাই দিছোঁ দিয়ক দাদা এখন মোকো দিয়ক ময়ো শিকাই দিছোঁ ঐ এটা তই কি করছিস দাদা আপোনাৰ বচন কোৱা নাই হোৱা নহয় মই আপোনাক শিকাই দিছোঁ একে কয় চাওঁ আৰে পাপিষ্ট তোৰ যদি আমাৰ ৰাজ্যৰ আশে পাশে দেখোঁ তোৰ মুণ্ড ছেদন কৰিব ঐ তই এই দাদাজনক কৰি দেখুৱাই দে চাওক আৰু কি মই আপোনাক চাই থাকিম দাদা এইখন লওক আৰু এনেকৈ শিকোৱা নিচিনাকৈ কৰিব মই ইয়াত কি করছি দাদা ভাওনা বচন গাই আছে আকৌ মই ইয়াত কি ভাওনা বচন গাতি
এই মানুহটোৱে যদি ভাওনা পচন্দ নাই কৰা ইটো মানুহে কৈছে নাই তোক মই ঐ চাইকেল শুনাম দা তহঁতৰ গাঁৱত আৰু দেই ভাওনা কেতিয়াও নিশিকাওঁ মই এফালে লাগে কাজিয়া এফালে ভাওনা ৰিহাৰ্চেল কৰি ফুৰে তইহে উস্তাদি মাৰি শিকাবলৈ যাওঁ এই আন্ধাৰ হ'লে ঘৰলৈ নাহব এতিয়া যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু লগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব ধন্যবাদ